নমস্কাৰ। আজি শব্দবাহনলৈ আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আলোচনা কৰিম সহজভাৱে দ্ৰাঘিমাংশ আৰু অক্ষাংশ কি। আমাৰ ষ্টুডেণ্টখিনিৰ কি হয়, প্ৰায়ে দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ যিখিনি মাজত জটিলতা আছে, বুজি নোপোৱাকৈ ৰৈ যোৱা, ওলটা পোলটা লাগি যায় মাজতে, সেইখিনি আজি মই দূৰ কৰিবলৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে প্ৰথমতে আমি জানি ল'ম এই পৃথিৱীৰ যিটো আকৃতি, তাৰ পৰা আৰম্ভ কৰিম। এইটো মই ৰাফলি আঁকি লৈছোঁ, গোলকটো হাতেৰে ৰাফলি আঁকি লৈছোঁ। এই ভিডিঅ'টোত তোমালোকে দেখিবলৈ পাবা দ্ৰাঘিমাংশ কোনবিলাক আৰু অক্ষাংশ কোনবিলাক। আশা কৰোঁ সহজভাৱে তোমালোকে বুজি পাবা আৰু একেবাৰে মনত ৰৈ যোৱাকৈ থাকি যাব। প্ৰথমতে এইটো গোলকটো আমি আঁকি ল'লোঁ। যিটো গোলক বুলি কওঁ আমি পৃথিৱীখনৰ, সৰুকৈ আঁকি লওঁ। পৃথিৱীখনৰ যিটো গোলক আছে তাৰ আকৃতিটো হ'ল এইটো অবলেট স্ফেৰিকেল, মানে আমাৰ গোলকটো একেবাৰে ঘূৰণীয়া নহয়। দুয়োফালে কি হয়, বিষুৱৰ ফালে অফুন্দি উঠা যদিও এইফালে অফুন্দি উঠা যদিও কি হয়, মেৰুৰ ফালে কি হয়, চেপেটা, অকণমান চেপেটা এইফালে, আকৌ এইফালেও। এইটো হ'ল উত্তৰ মেৰু, নৰ্থ পল, আৰু এইটো দক্ষিণ মেৰু। সাধাৰণতে আমি যিকোনো মেপ চাবলৈ হ'লেও কি কৰোঁ, এটা ডিৰেকশ্যন, দিশটো আমি ঠিক কৰি লওঁ। এইফালে মই দিশটো দেখুৱাই দিছোঁ। ওপৰ ফালে সদায় কি থাকে মেপৰ, উত্তৰ, আৰু তলফালে দক্ষিণ, উত্তৰ দক্ষিণ, নৰ্থ চাউথ, আৰু এইফালে পূব, এইফালে পশ্চিম, ইষ্ট এণ্ড ৱেষ্ট। গতিকে আমি গোলকটোৰো সেই ঠিক একেধৰণেৰে দিশটো নিৰ্ণয় কৰি লওঁ। এতিয়া আমি প্ৰথমে জানি লওঁ গোলকটোৰ মাজেৰে যোৱা এই ৰেখাডাল যে গৈছে, এইডালক কি কোৱা হয়, আনুভূমিকভাৱে যিডাল আমি গোলকৰ মাজেৰে টানি লৈছোঁ, এইডালক কোৱা হ'ব বিষুৱ ৰেখা। তাৰ পাছত এইডাল হ'ল প্ৰাইম মেৰিডিয়ান, এইডাল উলম্বিকভাৱে থাকিব। মুখ্য দ্ৰাঘিমাডাল মেৰুৰ পৰা আনটো মেৰুলৈ, এটা মেৰুৰ পৰা আনটো মেৰুলৈ উলম্বিকভাৱে থাকিব। হ'ল, এতিয়া আমি দ্ৰাঘিমাংশ আৰু অক্ষাংশখিনি ভালকৈ বুজি ল'ম। প্ৰথমতে বুজি ল'ম আমি অক্ষাংশ বা অক্ষৰেখা, যাক আমি ইংলিছত লেটিটিউড বুলি কওঁ। লেটিটিউড হ'ল, অক্ষৰেখা হ'ল বিষুৱৰ পৰা উত্তৰ আৰু দক্ষিণলৈ। আমি বিষুৱডাল দেখিলোঁ, বিষুৱ হয়নে, বিষুৱ হয়নে, এইডাল বিষুৱৰ পৰা মানে বিষুৱ দেখাডাল কোনডাল, এইডাল হয়নে নাই, এডালৰ মাজেৰে যায়নে বিষুৱ ৰেখা। বিষুৱৰ পৰা কোনফালে যাব, উত্তৰ আৰু দক্ষিণলৈ। ডিগ্ৰী, মিনিট আৰু ছেকেণ্ড হিচাপে আমি সদায় দ্ৰাঘিমাংশ আৰু অক্ষাংশবোৰ ব্যৱহাৰ কৰোঁতে আমি কি উলিয়াই লওঁ, লোকেশ্যন। এটা বেষ্ট লোকেশ্যনটো কি হয়, আমাৰ যিটো সময় নিৰ্ণয় কৰে, ডিগ্ৰী, মিনিট আৰু ছেকেণ্ড, এইবিলাক অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাই নিৰ্ণয় কৰে। গতিকে অক্ষৰেখাবিলাক কেনেকুৱা হয়, বিষুৱৰ পৰা উত্তৰ আৰু দক্ষিণলৈ, ডিগ্ৰী, মিনিট, ছেকেণ্ড আদিবোৰতো ক'লোঁ। এইবিলাক কি হয়, কৌণিক দূৰত্বত থাকে, কোণৰ পৰা ওলাই আহে। আৰু কি হয়, এই ৰেখাবোৰক কি বুলিও কোৱা হয়, সমান্তৰাল ৰেখা বুলিও কোৱা হয়। সমান্তৰাল ৰেখা। আকৌ এটা লেটিটিউডটো যে আছে, এইটো কেনেকুৱা হয়, গোলকৈ কি হৈ যায়, এইফালৰ পৰা গুচি গুচি গৈ 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 পাছফালেও এনেকৈ ঘূৰি গোলকটো এনেকৈ গোল হৈ থাকে, হয়নে। গতিকে এইটো কি নহয়, কোনো কোণত গৈ লগ নালাগে, গোল হৈ এনেকৈ থাকে, হয়নে। আকৌ হিন্দীত লেটিটিউড মানে এইটো কি বুলি কোৱা হয়, সাধাৰণভাৱে লেটা হোৱা লাইন, মানে কি হৈ থাকে, লেটি থাকে এনেকৈ, মানে ইয়াত কি হৈ থাকে, মানে ইয়াত আৰি থাকে, লটকি থকা বুলি কোৱা হয়, লটকি থাকে। গতিকে এইখিনি হ'ল অক্ষাংশ। তাৰপিছত দ্ৰাঘিমাংশ হ'ল এইটো
হয় মুখ্য দ্ৰাঘিমাৰ পৰা আমি মুখ্য দ্ৰাঘিমা কোনডাল পালোঁ প্ৰাইম মেৰিডিয়ান মুখ্য দ্ৰাঘিমাৰ পৰা ওলাই আহে পূবা পশ্চিমাকৈ মুখ্য দ্ৰাঘিমাৰ পৰা ওলাই আহি কি কৰে মুখ্য দ্ৰাঘিমাৰ পৰা ওলাই আহি এইখিনি এটাৰ পৰা আনটো মেৰুত লগ লাগে গতিকে দ্ৰাঘিমাংশৰ অক্ষাংশখিনি এনেকৈ দেখুৱাই দিয়াত হয়তো একো অসুবিধা হোৱা নাই প্ৰথমতে মনত ৰাখিবা এটা উলম্বিকভাৱে থাকে আৰু এটা আনুভূমিকভাৱে তাৰপিছত এটা কি হয় লেটিটিউডবিলাক কি হয় গৌলকৈ গোলকৰ চাৰিওফালে কি হৈ থাকে এটাৰ পৰা আনফালে গুচি যায় মানে ক'তো লগ নহয় মেৰুত লগ নহয় কিন্তু দ্ৰাঘিমাংশবিলাক কি হয় এটা মেৰুৰ পৰা আহি আনটো মেৰুত লগ হয় হৈছেনে আমি আৰু এটা কথা আমি যিকোনো এখন ঠাইৰ অক্ষৰেখাৰ দ্বাৰা ভূপৃষ্ঠত আমাৰ যিকোনো এটা ঠাইৰ মানে মেইন যিটো লোকেশ্যন এইটো উলিয়াই ল'ব পাৰোঁ দূৰত্বটো উলিয়াই ল'ব পাৰোঁ কিমান দূৰত আছে এইবিলাক দূৰত্ববিলাক আছে এইবিলাক আমি মেপত বহুৱাই এখন ঠাইৰ পৰা আন এখন ঠাইৰ দূৰত্ব আৰু তাৰ অৱস্থানটো উলিয়াই ল'ব পাৰোঁ গতিকে আশা কৰোঁ বুজি পাইছা আৰু বুজি নাপালে প্ৰশ্নবোৰ ইয়াত দিবলৈ জনোৱা হ'ল শব্দ বাহনে দিবলৈ চেষ্টা কৰিব ধন্যবাদ